Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল আৰু আজি আমাৰ মিভিয়ে মোবাইল চাই আছে ন সদায় চাই একচুয়ালি আজি বুলি নহয় মুখখন দেখা দিয়াছো তো মোক কুলু 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 আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো হেকলে চাই থাকিব আৰু এতিয়া মই বহাই দিছো ইফালে ভাতৰ কাৰণে ডেস্কিটোত পানী আৰু ইয়াতে দিছো দালি বহাই আৰু তাৰ পিছত মই হিখিনি বহাই দি পিনে মই মোৰ কাৰণে চাহ লৈ লৈছো আৰু চাহত লৈছো এটা লাড্ডু আৰু দুটা বিস্কুট এইখিনি মই খাও চাহখিনি খোৱা নহওঁতে ভাতৰ পানীখিনি কাগুতে চাহখিনি ধুই থৈ দিছো আগতে এইখিনি বহাই দিম মই এখানে এইফালে চাহখিনি খাব ধৰিছো ভাতৰ পানীখিনিও কাগুতে গৈছে আৰু এতিয়া দালিখিনি উতলি পৰি গৈছে ঢাকনিৰ মাজৰ পৰা পানী পৰি গৈছে দালিখনতো নিমখ হালধি দিলো গাইস এতিয়া মই ভাতকেইটা নমাই হাজবেণ্ডৰ কাৰণে চাহ বহাইছো অকমান চাহ দিও আৰু এফালে মোৰ দালি উতলাহি আছে দালি তেতিয়া তেল মাৰিম মই এতিয়া মই হাজবেণ্ডক চাহ নাস্তা দি উঠি মই বনাব ওলাইছো এইফালে আছে বয়লাৰৰ কলিজা আৰু খিলা আৰু এইফালে মই পিয়াজ কাটি ৰেডি কৰিছো এইফালে আদা নেহেৰু এইফালে বিলাহী এইফালে মই মছলাবোৰ যিখিনি লাগে সেইখিনি মই ৰেডি কৰি থৈ দিছো এতিয়া মই ইয়াতে তেল বহাই দিম এতিয়া মই কেৰাহীখন বহাই দিছো তাৰ পিছত দিম মই কাটি থোৱা পিয়াজ জলকীয়াখিনি এইখিনি দি অলপমান লাৰি দিম তাৰপিছত দিম আদা নেহেৰু এইখিনি অলপ সময় ভাজি লম আৰু এতিয়া এইখিনিতে মই দিম যি মছলাবোৰ থৈছিলো মই হালধি নিমখ মছলা জ্বলা গুড়া এইখিনি দি পেলাই অকমান লৰাই লম তাৰপিছত এতিয়া দিম মই কাটি থোৱা বিলাহীখিনি অলপমান লৰাই লৈ তাৰপিছত এইখিনিত মই অকমান পানী ছটিয়াই দিম বিলাহীখিনি ধুনীয়াকৈ মজি গৈছে তাৰপিছত মই এইখিনিতে দিম খিলা কলিজাখিনি এইখিনি দি অলপ সময় লৰাই ভাজি মই অলপ পানী ছটিয়াই দি থাকিম আৰু এইখিনি মই 5 মিনিটমান পানী নিদিয়াকৈ ভাজিলো আৰু এতিয়া অকমান পানী ছটিয়াই দিম তাৰপিছত এনেকৈ ভাজি আৰু অকমান ভাজিম আকৌ অলপমান পানী ছটিয়াই দিম তাৰপিছত আৰু মোৰ আঞ্জাখন হৈ যাব ৰেডি মোৰ আঞ্জাখন হৈ গৈছে মই গেছটো বন্ধ কৰি দিওঁ আপুনি মাৰি এইফালে আমাৰ বেঙেনা ফ্ৰাই কৰি আছে আৰু চব্জি এখন বনাব গাইজ আমাৰ মিভিৰ খং উঠিছে কাৰণটো হৈছে তাইক মই কাপোৰ পিন্ধাই ক্ৰীম লগাই দিছো এইটো কাৰণে আম্মা চাও কিমান খং উঠিছে চাও নাই আমাৰ ছোৱালী ভাল দে আৰু গাইজ মই আপোনালোকক এটা বস্তু দেখাই আছো মোক হাজবেণ্ডে দিয়া ৰ'জটো মই এনেকৈ পানীত দি থৈ দিছো পানীৰ বটল এটাত এতিয়াও ধুনীয়া ফ্ৰেছ হৈ আছে আকৌ লৈ গ'ল তাই বাৰে কি কৰে লৈ যায় বাৰে থৈ দিয়ে আৰু মোৰ যেতিয়া মই চোঁ ফুলটো তেতিয়া কয় কি নালাৰিবা মৰি যাব সোমাই থৈ দিয়া মৰি যাব মোক তেনেকৈ কয় তাই আৰু তাই লাৰি থাকিলে একো নাই ন ফুলটোৰ মালিক কোন হয় কি কৰিবা ই নাখাই এইবোৰ পানী লেতেৰা হয় পৰি গ'লা থৈ দিয়া ফুলটো থৈ দিয়া কি হ'ব ফুলটো বাহিৰত থলে কি হ'ব কোৱাছো ফুলটো ওলাই দিলে কি হ'ব বেটা কোৱাছো এ বদমাছি ইমান বদমাছি আমাৰ ছোৱালীটো ইমান বদমাছি নহয় গাইস কি কম কাৰোবাক লাগে যদি লৈ যাব দেই হয় না
মুখত পিটি দিম মই তোমাক থৈ দিয়া ফুলটো বাহিৰত থলে কি হয় কোৱাচোন বদমাছি নকয় এইবোৰ এই মানে বিৰাট বদমাছি এক মই কি কৰিম জানা হোষ্টেলত থৈ আহিম আকত লৈছা মুখত এক মই হোষ্টেলত থৈ আহিম দেই গাইজ এতিয়া আমি আহিছোঁ আমাৰ পথাৰখনত কাৰণ মই আমাৰ পথাৰখনত মানে মুস্কিলত মই আজি এটি 3বাৰ আহিলোঁ নেকি ন এনে মোৰ পথাৰত নাহোৱে আৰু ৰাস্তাৰ ফালেও সেনেকৈ যোৱা নাযায় কিবা কাম থাকিলে মিষ্টাৰৰ লগত যোৱা যায় আৰু আমাৰ পথাৰখনত বহুত দিন ধৰি পানী শুকুৱাই নাছিলে আৰু এতিয়া ফাইনেলি পানীখিনি শুকাইছে সেইটো কাৰণে গোটেইবোৰ মানুহ মানে ফুৰিব আহে মই ভাবোঁ ময়ো একদিন যাম কিন্তু মোৰ সেনেকুৱা টাইমেই হোৱা নাছিলে মানে মোৰ মনটোৱে ধৰা নাছিলে সেইটো কাৰণে আজি আহিলোঁ আম্মা ক'ত আহিছা তুমি আৰু মাইনাকতে সেনেকৈ পথাৰৰ ফালে নানো কাৰণ তাই সৰু আছে ন সেইটো কাৰণে অকণমান ভয় লাগে সেইটো কাৰণে ওলাই নানো আজি মই অহাৰ কাৰণে তাইক লৈ আহিছোঁ আম্মা আৰু আমাৰ পথাৰখনৰ এইবোৰ গোটেই মাটি মোৰ দেই গাইজ কাৰোবাক যদি মাটি লাগে মোক জনাব এই চব মই ফ্লট কৰি বনাই থৈছোঁ গাঁঠি এই মাইনাক সেইখিনিত এৰি দিবাচোন সেইখিনিত তাই অকণমান ভাল পাব খোজকাঢ়ি এইখিনিত সেনেকৈ ভাল নহয় সেইখিনি অকণমান সমান হয় ৰাস্তাৰ নিচিনা প্লেন হয় ইচ বাইদেউ আৰু এইফালেৰে আমাৰ বজাৰো ওলাব পাৰি চিধা গৈ থাকিলে ইপিনে খোজকাঢ়ি গ'লে পটককৈ পায় আৰু গাড়ীলৈও যাব পাৰি ন মানুহে গাড়ীও লৈ যায় আম্মা কি গান মাৰিছা কি কৰিছে কি পেলাইছে শিখৰ পেলাইছে ভাল কথা শিখৰ খাব নালাগে নহয় ন শিখৰ খালে কি হয় কৈ দিয়াছো শিখৰ খালে কি হয় তুমি যাই থাকা আম্মা চাও মই ধৰো চাও লাহে বহুত ভাল লাগিছে না তোমাৰ আজি হয় নেকি আমি এটা হামা আনিম হা গৰু এটা আনিম তুমি গৰুটো ইয়াতে আধাৰ খাব লৈ আহিবা দেই ঘাঁহ খুৱাব লৈ আহিবা কেনেকে হেলে মই নাজানো पकड़ लिया मैंने लेतरा से साइडत लेतरा से मालू तहा मुख खराब
গাইজ এতিয়া আমি যাওঁ পথাৰৰ পৰা বহুত দৌৰিলোঁ মাইনাৰ লগত ভাগৰ লাগি গৈছে আৰু আজি 2025ৰ 26 জানুৱাৰী উপলক্ষে আপোনালোক সকলোকে হেপী ৰিপাব্লিক ডে আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ সকলোৰে ভাল লাগিল আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই